দিবা দিবা শেষ হ'ল আগৰটো বৌ থাকিব দিয়া চিলিণ্ডাৰ আচ্ছা দিয়া চিলিণ্ডাৰটো দিবলৈ কৈছো ঠিক আছে বাৰু হেৰি এই কথাটো আগবাঢ়িছেনে বাৰু কোনটো কথা বা মাটি বিক্ৰী কৰা মানুহজন মোৰ লগত চাবলৈ যাওঁ বুলি কৈছে মাটিটো লৈ যোৱা কিন্তু এটা কথা দাদা কি বিয়াৰ কথাটো কইনাজনী অহাৰ পাছত যদি গম পায় যে আপুনি বেকাৰ তে আপোনাৰ লগতেতো আমাৰো সন্মানটো যাব তাকে মই কি কৰো মানে মই নিজে ভাবি পোৱা নাই কি কৰোনো আপোনাৰনো এই আগৰ কোম্পানীটো ক'ত উঠি গ'ল কলৈ গ'লে একোৱে গম নাপালো নহয় আপুনি নিজাকে খোলক কোম্পানী এটা বা ফেক্টৰী এটা হে কেনেকৈ কৈ আছো যোৱা আকৌ ভিতৰলৈ কিয় গ'ল কিবা কব নেকি নাই কি কবা কি ৰান্ধিবা আজি এয়াকে ভাজিবলৈ লৈছো স্কোৱাছ ফুলকবি কেৰাহীত বহাই থৈ আঁতৰি নাযাবা কিয় দে যাব আজিহে একে উপদেশ দিবলৈ মন গ'ল দিয়ে যাব বুজোৱা কি জুমি আছা কথাটো চিক্ৰেট আপুনি কিন্তু কাকো নকব হ'ব আপুনি ফেক্টৰী এটা নিজে খুলি লওক তাকেইতো কেনেকৈ আপোনালোকৰ গাঁৱত সৰ্বমুঠ মাটি কিমান আছে সৰ্বমুঠ মাটি বুলি ক'লে তোমাৰ 2-3 হাজাৰ বিঘা ইমান মাটি আছেনে আপোনালোকৰ মানে গাঁৱৰ গোটেই মানুহৰ মাটি হিচাপটো দিছো সেইটো কোৱা নাই আপোনালোকৰ গাঁৱত কিমান আছে আমাৰ নিজৰ আমাৰ তোমাৰ হেৰি 12 বিঘা মান হ'ব গোটেই মাটিটো বেছি দিওঁ হে তাৰ পৰা যিটো পাম সেইটোৰ এটা পাৰ্ট আপোনাৰ বিয়াত খৰচ কৰি দিম ইটো পাৰ্ট দি আপুনি ফেক্টৰী এটা খুলিব পাৰিব মাটি পইচালৈ টেক্সত নপৰিম নে কি হ'ল অৰি উঠি গ'ল যে অৰি ৰবচোন কলাই গৈছে কলাই গৈছে হেই খুলক হেই শুনক কি হৈছে নো বলো মই যাওঁ আরে হইছে কি একো নহয় বলক স্টার্ট দিও ককচোন এই স্টার্ট আগছে ওরে কলৈ গৈছে শুনকচোন হ'ব কি হৈছে স্যার তই মই এই ৰব স্যাৰ আপুনি মোৰ কণ্ডিচনটো বুজক না কি কণ্ডিচন কচোন পইচাটো দিয়ক কিহৰ পইচা মিঠাই পইচাটো তোক দিয়াই নাই নহয় কেতিয়া দিলে কিমান আছিল 460 টকা আছিলে 450 টকা দিলেই হ'ব দিয়ক 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 কেছ দিবলৈ মোৰ ভয় লাগে নহয় কিয় ঘপকে কোনোবাই ফটো মাৰি থব তোৰ মোৰ মাজত কিবা ঘুচঘাচ চলি আছে বুলি মোক বদনাম কৰি কোনেনো ভাবিব নাভাবে দিয়ক চেক দিওঁ চেকখন লৈ মই কি কৰিম আৰু সেইখন চেক লৈ গ'লে মালিকে মোক পিটিব দি দিয়ক কেছকে দিয়ক গুগল পে আছে কাৰ তোৰ নাই চা পইচাটো ল'বলৈ আহিছ না চেকো নল গুগল পেও নাই খেলি মেলিখন নকৰিবচোন কিবা এটা কৈ দিয়ক নহ'লে মোৰ মালিকে একদম মূৰ খাই দিছে জানেনে এয়া চাওক দাই কাটিবলৈ পইচা দিয়া নাই মোক চাওক এয়া তেনেকুৱা মালিকৰ আণ্ডাৰত কিয় কাম কৰ তহঁতে আপুনিনো পইচাটো দি দিলে কি ক্ষতিটো হয় দাড়ি চুলি মই কটাই দিম না দাড়ি চুলি মই নিজে কাটি ল'ম পইচাটো দিয়ক খালি দিয়ক আজিয়ে লাগে এতিয়াই দিয়কচোন দিয়ক কিমান আছিল 450 টকা আজি দিব ন কিবা এটা কৰিম ৰ কৰক না দিবনে নাই কওক না কি হৈছে এখনৰ ষ্টাৰ্ট কিয় অফ হৈ গৈছে আকৌ বেয়া হ'ল নেকি হয় মেকানিক এটাক দেখুৱাই ল কিমান আৰু মেকানিকক দেখুৱাব বাইকৰ ফেক্টৰী এটাই খুলি লওঁ নেকি 12 বিঘামান মাটি থকা হলে কোনোবা দালালক লগাই বিক্ৰীয়ে কৰি দিলোহেঁতেন বাপৰে কি হল কিয় মই মাইকী হাতী মই আপোনাক মই কথাটো ভাল চেঞ্চতে কৈছিলো চেঞ্চডাল গুলি মাৰ মাইকী হাতী বুলি কেলে কবি তই মোক একে ঠেকেচিহে পালাম তোক মই সেই কাৰণে কৈছো আপোনাৰ নিচিনা চেহেৰা যদি মোৰ থাকিলহেঁতেন তেতিয়াহ'লে কালি ৰাতি মই তাক ঠেকেচি পেলালোহেঁতেন কি হলে
ঐ কেকেদা এই পাতে মোক মাইকী হাতী বুলি কৈছে বিদ্যা শপত মই বেয়া চেঞ্চত কথাটো কোৱা নাই ছাৰ কালি ৰাতি আপেল আপেল কি নাচপতি আৰু কমলা তাকে নাচপতি কমলা আপেল আৰু কি? আঙুৰ আৰু জাহাজী কল কাৰ মূৰটো বুজাই আছ সেইটো ক বুজাই আছো ৰ'ব কিহৰ ফেক্টৰী খুলিলে ভাল হ'ব বিস্কুটৰ বিস্কুটৰ ঠিক নহ'ব টুথপেষ্ট ঐ এই দুইটাই মিলি এইবোৰ কিহৰ ভাওনা আৰম্ভ কৰিছ কি ভাওনা এই গাঁৱৰ যে মাটি সম্পত্তিবোৰ বেছি চাৰখাৰ কৰিবলৈ ধৰিছ ন তই দেখো বিয়াৰ কাৰণে বিকিব কৈছিলি মই বেচিবলৈ কৈছিলো মাত্ৰ 2 বিঘা গোটেই সোপা নহয় হেই আমিনো কি ভুল ডিচিশ্যন ললো বাৰু 2 বিঘা মাটি বিয়াৰ কাৰণে বিকি দিলো বাকী 10 বিঘা বিকি মানে সেই পইচাটো ফেক্টৰীত খুলি দিম সেই চিকিউৰিটি গাৰ্ডৰ চাকৰিটোকে আজিলৈকে বচাব নোৱাৰিলি ফেক্টৰী খুলি বচাবলৈ আহিছ হা যিমানৰ মানুহ সিমানত থাকিবি হাত নিদিবি একদম বাপাও ই মোক চিনিয়ে পোৱা নাই মোৰ বৰ বেলেগ বস্তু চেলেঞ্জে নহয় অ মুকুতা তুমি কথাটো বুজি পোৱা নাই নহয় আপুনি মানুহটো ইমান ঠিক নহয় হে কিয় তেনেকে কৈছানো কিয় নকম নহ'লে আৰু কোনোবাই নিজৰ ল'ৰা ছোৱালীক ফেক্টৰীৰ পৰা ওলোৱা ডিফেক্টিভ প্ৰডাক্ট বুলি ক'ব নেকি মোৰ কেইটা ফেক্টৰীৰ পৰা ওলোৱা ডিফেক্টিভ প্ৰডাক্ট নাপায় সেই ক'ব বাৰু নকওঁ কিন্তু তোমাৰ বিয়াখনত মুকুতা মোৰ 100% ছাপোৰ্ট আছে থেংক ইউ দেই কিন্তু এটা ৰিকুৱেষ্ট আছে মোৰ গম পাইছো আপুনি মাছ মাংস নাখায় আপোনাৰ কাৰণে বেলেগ ব্যৱস্থা কৰে হে সেইটো কথা নহয় মোৰ ৰিকুৱেষ্টটো বেলেগ মানে বিয়া পাতিলেতো তোমাৰ যদি মোৰ নিচিনা জুই লগা কেইটাৰ জন্ম হয় তোমাৰ জীৱনটোতো অহাৰ সেইটোতো হয় গতিকে সময় থাকোতেই কি ফটুৱা কথা ক'ব আহে আপুনি গাগদা হে এইটো হৰা হে কথা ক'লে আকৌ নুশুনে ভালটো ক'লে পইচাটো কথা পাহৰিলে নেকি মই কেতিয়া তোৰ পৰা পইচা লৈছিলো মোৰ পৰা যে আপুনি পাইছে এইটো কেতিয়া দিবি মই 2 দিনমান টেঙাও নেকি চা টেঙা মিঠাই নেও বেয়া যেতিয়া পইচা দিবি পইচা পইচা বাকী দি দিয়ক মাহটো শেষ হ'বলৈ দে তাৰপিছত দিম বাকী মই যে আপোনাক 200 টকা দিছো 100 টকা মই ৰিটাৰ্ণ পাম চা তই মোক কিমান দিছিলিনো 200 দিছো তই পইচা চিনি পাৱ ৰাতিপুৱা পৰা গধূলিলৈকে আজিকালি পইচা লগতে খেলি থাকো পইচাৰ লগত খেলিছ মামৰে ধৰা পইচাডাল আনি যে মোক ঠগিছ মামৰে ধৰা পইচা এইটো লাষ্ট টাইম চপা কৰা মাল বুজা নাই মানে আমাক কোটি টকা মেচিনেদি নোলাই জানো এইটো চাগে শেষৰ সময় সেইকাৰণে মেচিনৰ মামৰ চামৰ লাগি আহিছে কেনেকে গম পালে চা মামৰৰ ৰংটো কি কটাৰীত দেখিছনে নাই হালধীয়া এডাল কি দিছ এইটো হালধীয়া তেতিয়াহ'লে